Hi guys, welcome back to my channel. Dipas Hekia video loi apnalok সকলোকে স্বাগতম জনাইছো। পুনৰবাৰ আকৌ এটা নতুন ভিডিও লৈ আপোনালোকৰ আগলৈ লৈ আহিছো। তো আপোনালোকে সম্পূৰ্ণ ভিডিওটো চাই থাকিব আৰু আমি আহিছো মানে এটা লোকেশন চাবৰ কাৰণে। তো গাইস আপোনালোকে ভিডিওটো সম্পূৰ্ণ চাইলে গম পাই থাকিব কি কৰিব আহিছো কি নাই হোৱা। তো সম্পূৰ্ণ চাই থাকিব লগত ভন্টি আহিছে। এদিন কি কৰি আছে নাজানো আৰু ভন্টি আহিছে তো চাই থাকিব সম্পূৰ্ণ ভিডিওটো। আমি এটা গৈ আছো আপোনালোকক দেখুৱাই থাকিম। সম্পূৰ্ণ ভিডিওটো চাই দিব কিয় লোকেশন চাব আহিছো কি লোকেশন চাব আহিছো কি কাৰণে আহিছো আপোনালোকক দেখুৱাই যাম আৰু আপোনালোকে জনাব দেই নাপাহৰিব কিন্তু A few moments later হাই তো গাইস আমি আহি আছো তো মানে কি হয় এটো জেগাখন চাব দে আপোনালোকে কেনেকুৱা লাগিছে জনাব মানে আমি এটা গানত শুটিং কৰিম বুলি ভাবিছো মানে কি হয় কভাৰ সং হয় বাৰু দেই গানটো কি আছিল মিলিছে মিলিব দিয়া ন মিলিছে মিলিব দিয়া বুলি এনেকা সং এটা আপোনালোকে নিশ্চয় শুনিছে তো কভাৰ সং হয় তো আমি ভাবিছো গানটো শুটিং কৰিম ভন্টি আৰু মই এনেকে ডান্স কৰিম বুলি ভাবিছো তো এটো লোকেশন চাব আহিছিলো মানে কেনেকুৱা হ'ব তো চাই গলেহে কথাটো ন ভাল হ'ব আগতেকে তো এটো দেখিছে নহয় এটো লোকেশন ভাল হৈছে না জনাব তো আৰু মই জনাম এটো ফাৰ্স্ট লোকেশন তাৰছত নেক্সট দেখাম আপোনালোকে জনাব পাৰ্টকে কোনটো ভাল হয় এটো জনাব ঠিক আছে তো আপোনালোকে চাই থাকক সম্পূৰ্ণকৈ আমি গৈ আছো এটো ফাৰ্স্ট হয় তো কেনেকুৱা লাগিছে জনাব আৰু তো গাইস এয়া দেখিছে এটো এটা মানে ফুলৰ ধুনিয়া লাগে গছজোপা দেখি তো গাইস আমি আহি আছো আপোনালোকক সম্পূৰ্ণ লোকেশন দেখাবৰ কাৰণে আমি আগবাঢ়িছো তো হেতু ফাৰ্স্ট লোকেশন আছিল যেটো আপোনালোকক দেখালো তো গাইস এটো চাব পাৰিব সুন্দৰ লাগিছে না হেতু জনাব দেই তো মোৰ আৱাজটো ভাল নহব পাৰে একচুয়ালি মোৰ বেমাৰ হৈ আছিল তো একাৰণে মই ভিডিও আপলোড কৰিব পৰা নাছিলো ইউটিউবত তো বহুত দিন হ'ল তো বেয়া নাপাব তো বেমাৰ হৈ আছিল বহুত প্ৰবলেম চলি আছিল তো তাৰ বাবে ভিডিও আপলোড কৰা নাছিলো তো ভাবিলো আজি কি লোকেশন চাব আহিছো তো আপোনালোককো দেখাম তাৰ বাবে আপোনালোকে চাব আৰু কমেন্ট কৰি জনাব কেনেকুৱা লাগিছে লোকেশনটো তো আমাৰ ডান্সটোৰ লগত মিলিব নে নিমিলে আপোনালোকে হেতু জনাই দিব তো আৰু যেটো মই ডান্স এৰিম তো হেতু হল মোৰ নেক্সট এটা ইউটিউব চেনেলত কো হেতু নতুনকৈ খুলিছো তো গাইস এয়া দেখিছে এটো এটা মানে ফুলৰ ধুনিয়া লাগে গছজোপা দেখি তো গাইস আমি আহি আছো আপোনালোকক সম্পূৰ্ণ লোকেশন দেখাবৰ কাৰণে আমি আগবাঢ়িছো তো হেতু ফাৰ্স্ট লোকেশন আছিল যেটো আপোনালোকক দেখালো তো গাইস এটো চাব পাৰিব সুন্দৰ লাগিছে না হেতু জনাব দেই তো মোৰ আৱাজটো ভাল নহব পাৰে একচুয়ালি মোৰ বেমাৰ হৈ আছিল তো একাৰণে মই ভিডিও আপলোড কৰিব পৰা নাছিলো ইউটিউবত তো বহুত দিন হ'ল তো বেয়া নাপাব তো বেমাৰ হৈ আছিল বহুত প্ৰবলেম চলি আছিল তো তাৰ বাবে ভিডিও আপলোড কৰা নাছিলো তো ভাবিলো আজি কি লোকেশন চাব আহিছো তো আপোনালোককো দেখাম তাৰ বাবে আপোনালোকে চাব আৰু কমেন্ট কৰি জনাব কেনেকুৱা লাগিছে লোকেশনটো তো আমাৰ ডান্সটোৰ লগত মিলিব নে নিমিলে আপোনালোকে হেতু জনাই দিব তো আৰু যেটো মই ডান্স এৰিম তো হেতু হল মোৰ নেক্সট এটা ইউটিউব চেনেলত কো হেতু নতুনকৈ খুলিছো তো গাইস এয়া দেখিছে এটো এটা মানে ফুলৰ ধুনিয়া লাগে গছজোপা দেখি তো গাইস আমি আহি আছো আপোনালোকক সম্পূৰ্ণ লোকেশন দেখাবৰ কাৰণে আমি আগবাঢ়িছো তো হেতু ফাৰ্স্ট লোকেশন আছিল যেটো আপোনালোকক দেখালো তো গাইস এটো চাব পাৰিব সুন্দৰ লাগিছে না হেতু জনাব দেই তো মোৰ আৱাজটো ভাল নহব পাৰে একচুয়ালি মোৰ বেমাৰ হৈ আছিল তো একাৰণে মই ভিডিও আপলোড কৰিব পৰা নাছিলো ইউটিউবত তো বহুত দিন হ'ল তো বেয়া নাপাব তো বেমাৰ হৈ আছিল বহুত প্ৰবলেম চলি আছিল তো তাৰ বাবে ভিডিও আপলোড কৰা নাছিলো তো ভাবিলো আজি কি লোকেশন চাব আহিছো তো আপোনালোককো দেখাম তাৰ বাবে আপোনালোকে চাব আৰু কমেন্ট কৰি জনাব কেনেকুৱা লাগিছে লোকেশনটো তো আমাৰ ডান্সটোৰ লগত মিলিব নে নিমিলে আপোনালোকে হেতু জনাই দিব তো আৰু যেটো মই ডান্স এৰিম তো হেতু হল মোৰ নেক্সট এটা ইউটিউব চেনেলত কো হেতু নতুনকৈ খুলিছো তো গাইস সম্পূৰ্ণ লোকেশন নেক্সট লোকেশন এটো মই ভাবিছিলো মানে ফাৰ্স্ট লোকেশন তাত আধা কৰিম তো নেক্সট লোকেশনটো এটো ভাবিছিলো তো আপোনালোকে জনাবচোন ভাল হয় নহয় কাৰণ ধানৰ মাজত কাৰণ আমিতো ইমান দূৰ দূৰলৈ যাব নোৱাৰো কাৰণ মই ভাবিছো কি সেউজীয়া যেটো এটা মনোমোহা দৃশ্য হেতু বেছি দিন নাথাকে তো তাৰ বাবে ভাবিছিলো ইয়াতে এটা সিন ৰাখি থওঁ তাৰ অলপ দিনৰ পিছতটো সব হালধীয়া হৈ যাব কাৰণ ধান কাটিবই লোকে কাটাৰ পিছতটো এখন আৰু কি হ'ব খৰাং হৈ যাব হয়নে নহয় তাৰ বাবে এটো লোকেশন আমি চাইছিলো তো লোকেশনটো চাই দিব তো ভাল লাগে নে নালাগে আপোনালোকে জনাব ঠিক আছে আৰু গৈ আছো থাৰ্ড লোকেশন মানে একদম 3 নম্বৰ লোকেশনটোত আপোনালোকে চাই কিনি জনাব ভাল লাগে নে নালাগে আৰু এটো যদি নালাগে তেতে আপোনালোকে জনাব আমি বেলেগ ট্ৰাই কৰি চাম ঠিক আছে
এইটো হ'ল থাৰ্ড লোকেশ্যন তো ভাল লাগিছে বেয়া লাগিছে আপোনালোকে জনাব লোকেশ্যনটো আপোনালোকৰ ওপৰতে ডিপেণ্ড কৰিব ভাল লাগিছে নে বেয়া লাগিছে তো জনাব দেই অলপ জুম কৰি কিনে মই দেখাই দিছোঁ তো কেনেকুৱা লাগিছে জনাব এইটো লোকেশ্যনত মই কৰিম বুলি ভাবিছোঁ ঠিক আছে আৰু লোকেশ্যন যদি ভাল হয় তেনেহ'লে জনাই দিব কোনটো থাৰ্ড লোকেশ্যনটো যদি ভাল হয় তাতে আমি কৰিম তো সেইটো হ'ল পুখুৰী ঢাপ আমি পুখুৰী ঢাপত থৈছোঁ এইটো পুখুৰী হয় তো আমি ইয়াতো কৰিম বুলি ভাবিছোঁ কেনেকুৱা হয় মানে সেইটো জনাব ঠিক আছে এইটো পুখুৰী হয় তো তাৰ ছাইডতে আমি লোকেশ্যন চাবৰ কাৰণে আহি আপোনালোকক দেখুৱাই দিছোঁ আপোনালোকে ক'ব জনাব যদি লোকেশ্যন ভাল পায় তেনেহ'লে আমি এইটো লোকেশ্যনতে মানে শ্বুটিং কৰিম আৰু আপোনালোকে যদি কয় তো গাইজ লোকেশ্যনটো আপোনালোকক সম্পূৰ্ণকৈ দেখুৱাই দিলোঁ আৰু মানে কি হয় তিনিটা লোকেশ্যন আপোনাৰ চাই লৈছোঁ মানে তিনি জেগাত চাইছোঁ তো গাইজ আপোনালোকে কেনেকুৱা হয় এইটো জনাই দিব কোনটো লোকেশ্যনত ভাল হ'ব আৰু কোনটো বেয়া হয় এইটো মই ইমান নাজানো তো আপোনালোকে জনাই দিলে ভাল হ'ব তো সোনকালে জনাব কমেণ্ট কৰি কিনি তো তাৰপিছত মানে সোনকালে ভিডিঅ'টো এৰিব পৰা যাব তো আমাৰ পিছফালে যিটো মানে লোকেশ্যন বহুত ভাল লাগে কাৰণ সেউজীয়া পৰিৱেশ কি ধুনীয়া লাগে আৰু ইয়াত দেখিছে নহয় ইয়াত কিমান সুন্দৰ এটা পৰিৱেশ আপোনালোকে জনাবচোন আৰু আহিব যদি মন কৰে আহি যাব আমি একেলগে মিলি কিনি ইয়াত ব্লগ কৰিম আৰু ধুনীয়াকৈ ডান্স কৰিম আপোনালোকে আহি যাব যোনে যোনে পাৰে আহি যাব ঠিক আছে কোনোবাই যদি ভাবে ডান্স কৰিম বুলি তো আহি যাব আমি একেলগতে কৰিব পাৰিম অ'কে এতিয়ালৈ বাই বাই আপোনালোকক বাই বাই জনাইছোঁ আৰু লাইক কমেণ্ট জৰুৰ কৰিব প্লিজ কৈছোঁ প্লিজ